Welcome to my YouTube channel Rock Srinath. নমস্কাৰ। আজি আহিছোঁ এটা বেলেগ ধৰণৰ টপিক লৈ। টপিকটো হয়তো দেখাত আপোনালোকে ভাবিব যে জানিবলগীয়া একো নাই, নতুনত্ব একো নাই, কমন টপিক, কিন্তু তথাপিও জনাটো অত্যন্ত দৰকাৰ বুলি মই ভাবোঁ। এতিয়া আপোনাৰ অনলাইন বজাৰখন গোটেই বিশ্বজুৰি অনলাইন বজাৰখন ভাল এটা মাৰ্কেট দখল কৰিছে, ভাল এটা পাৰ্চেণ্টেজ দখল কৰিছে। মানুহৰ এতিয়া বিজি লাইফ, কাৰো সময় নাই দোকানে দোকানে ঘূৰি, বজাৰে বজাৰে ঘূৰি আপুনি বস্তু চাই পাৰ্চেছ কৰিব, সময় ৱেষ্ট কৰিবৰ কাৰণে কাৰো এতিয়া তেনেকুৱা মানুহৰ কোনো ফ্ৰী নাথাকে ক'ব গ'লে, বা কাৰো বজাৰে বজাৰে গৈ বাৰ্গেনিং কৰিব সময় নাথাকে। এতিয়া কথাটো হ'ল, আমি প্ৰায় মেক্সিমাম বস্তু আপুনি ক'ব পাৰে যে বেজীৰ পৰা গাড়ীলৈকে আজিকালি বোলে ফ্লাইটো আপোনাৰ অনলাইন পাৰ্চেছ কৰা হয়, শুনা পাইছোঁ। অলমষ্ট প্ৰত্যেকটো বস্তু আমি অনলাইন পাৰ্চেছ কৰোঁ আজিকালি। মেডিচিন, ইভেন ভেজিটেবলছো আপোনাৰ অনলাইন এভেইলেবল আজিকালি। চ' অনলাইন আপুনি কোনো এটা বস্তু পাৰ্চেছ কৰোঁতে কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে, বা কি আপুনি দিশবিলাক চালি জাৰি চাব লাগে, তাৰ ওপৰত মই এটা ভিডিঅ' বনাব বিচাৰিছোঁ। ভিডিঅ'টোলৈ যোৱাৰ আগতে মই অনুৰোধ কৰিব বিচাৰিছোঁ, মোৰ এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। লগতে নটিফিকেশ্যন বেলটো আপুনি টাচ কৰক। টাচ কৰিলে আপোনাৰ বেনিফিট এইটোৱে হ'ব, মই যিমানবিলাক নতুন নতুন ভিডিঅ' আপলোড কৰোঁ প্ৰত্যেকটো ভিডিঅ' আপোনাৰ ওচৰলৈ যোৱাত সুবিধা হ'ব। চ' এতিয়া আহিছোঁ টপিকলৈ। আমি অনলাইন শ্বুজ, জোতা, চেণ্ডেল, চব গোটেইখিনি আমি পাৰ্চেছ কৰোঁ। মই ক'ব গৈ আছোঁ জোতা। মানুহে, কাৰণ এইকাৰণে মই জোতাটো এইকাৰণে বাছি ল'লোঁ, মানুহে জোতা চুজ কৰোঁতে মেক্সিমাম মানুহে মই দেখিছোঁ ভুল কৰে, বা মই বিভিন্ন ধৰণৰ কমেণ্টছ চাইছোঁ। মেক্সিমাম মই ৱেবছাইটত গৈছোঁ, অনলাইন ৱেবছাইট, তাতে মই ৰিভিউজবিলাক চাইছোঁ মানুহৰ, আৰু তাত গৈ যিবিলাক কমেণ্টছ হয়, মই ভাবিলোঁ যে এটা মই সামান্য যদি ভিডিঅ' বনাম আপোনালোকৰ বেনিফিট হ'ব, যিখিনি অনলাইন শ্বপিং কৰে। চ' শ্বুজ একযোৰ আপুনি যেতিয়া অনলাইন শ্বপিং কৰিব, তেতিয়া প্ৰথম কথাটো জনাৰ দৰকাৰ হৈছে আপোনাৰ ভৰিৰ চাইজ, কিমান নম্বৰৰ জোতা লাগে, এইটো আপুনি একদম পাৰ্টিকুলাৰ হ'ব লাগিব, কাৰণ চাইজটো হ'লে আপুনি কমফৰ্টেবল নহ'ব। 2 নম্বৰ কথা হৈছে, আপুনি কেনেকুৱা ধৰণৰ শ্বুজ পাৰ্চেছ কৰিব বিচাৰে, ফৰ্মেল, কেজুৱেল, লেডাৰ, নে কেনেকুৱা ধৰণৰ, গোটেইখিনি আপুনি পাৰ্টিকুলাৰ হ'ব লাগিব। আপুনি কনচাৰ্ণ হ'ব লাগিব আপোনাৰ কি লাগে, কোনটো কেটেগৰীৰ শ্বুজ লাগে। 3 নম্বৰটো হৈছে, আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰি ধৰক আপোনাৰ হাই হিলছ লাগে, গুগল চাৰ্চ কৰক, এমাজন আছে, ফ্লিপকাৰ্ট আছে, স্নেপডিলছ আছে, তাতে আপোনাৰ কেটেগৰীটো আপুনি প্ৰথম ডিচাইড কৰি ল'ব। ধৰক আপোনাৰ হাই হিলছৰ শ্বুজ লাগে, তাত আপুনি লিখিব হাই হিলছ, বা আপোনাৰ প্ৰাইচ ৰেঞ্জ কেনেকুৱা লাগে, ধৰক আপোনাক 1000ৰ পৰা 5000 কেনেকুৱা ৰেঞ্জত লাগে, এইটো আপুনি এটা কেটেগৰাইজ কৰি ল'ব। তাৰপিছত অলৰেডি কৈছোঁ, ডিজাইনবিলাক আপুনি চাই ল'ব কেনেকুৱা লাগে, কি লাগে। আৰু এটা কথা কৈছোঁ, চবচে ইম্পৰ্টেণ্ট, প্ৰাইচ কম্পেয়াৰ কৰিব, কাৰণ একেটা বস্তুৰে বেলেগ বেলেগ ৱেবছাইটত বেলেগ বেলেগ দাম হয়। কিছুমান ৱেবছাইটত কেতিয়াবা আপোনাৰ ডিছকাউণ্ট অফাৰটো চলি থাকে। চ' বস্তু পাৰ্চেছ কৰাৰ আগতে আপুনি প্ৰাইচ কম্পেয়াৰটো কৰাটো অত্যন্ত দৰকাৰ। বেলেগ বেলেগ ৱেবছাইট অলপ সময় লাগিব, কিন্তু কম্পেয়াৰ কৰিব। তাৰপিছত কি কৈছে, আপোনাৰ যদি এই বিষয়ত প্ৰডাক্টৰ বিষয়ত কি আপোনাৰ ডাউট থাকে, কনফিউজন থাকে, তেনেহ'লে তেওঁলোকৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ আপুনি কল কৰিবৰ কাৰণে কুণ্ঠাবোধ কেতিয়াও নকৰিব, বা মেইল কৰিব। যদি কল কৰিবৰ কাৰণে বেয়া পায়, মেইল কৰিব। মেইলৰ ৰিপ্লাই অলমষ্ট লগে লগে আহি যায়। আৰু যেতিয়া আপুনি এই গোটেইখিনি এটা ফাইনেল আপোনাৰ ডিচিশ্যনলৈকে আহিব, তেতিয়াহে আপুনি কি হৈছে সেইযোৰ আপুনি অৰ্ডাৰ প্লেচ কৰিব। আৰু এটা কথা, আপোনাৰ উইদিন 7 days তেওঁলোকে অলমষ্ট প্ৰত্যেকটো ৱেবছাইটতে আপোনাৰ এটা ৰিটাৰ্ণ পলিচি থাকে। চ' তাৰ কাৰণে আপোনাৰ অৰিজিনেল বিল বা অৰিজিনেল কেছ বক্স যিখিনি পেকিং আছিলে, গোটেইখিনি আপুনি মেইনটেইন কৰি ৰাখিব। বস্তুটো অহাৰ লগত আপুনি এনেকৈ ফালি পেলাই নিদিব, বিলখন পেলাই নিদিব, গোটেইখিনি লগত ৰাখিব। চ' সৰু একদম দেখাত একদম সৰু কথা, চবে জানে, চব মানুহে জানে, কিন্তু আমি কেয়াৰ নকৰোঁ, ৰুলছ ফ'ল' নকৰোঁ। সৰু সৰু ৰুলছবিলাক ফ'ল' কৰক, বহুত ইজি হয়। আজিকালি বহুত সুবিধা হৈছে, বহুত ডিছকাউণ্ট পায়, টাইম ৱেষ্ট নহয়। অলমষ্ট গোটেইখিনি বস্তু আজিকালি যিটো অনলাইন উপলব্ধ হয়, আৰু আপোনাৰ চব চেনেল আপোনাৰ ঘৰত ডেলিভাৰী কৰে, হোম ডেলিভাৰী। এক্সট্ৰা 2 টকা কিবা চাৰ্জ ল'ব পাৰে, একো তাৰ ডাঙৰ কথা নহয়। ইমান গৰমত আপুনি ঘূৰি ফুৰাৰ দৰকাৰ নাই, পেট্ৰল খৰচ কৰি গাড়ী লৈ ঘূৰি ফুৰাৰ দৰকাৰ নাই। চব সৰু সৰু কথা, এইকেইটা কথা আপুনি মাইণ্ড কৰক। অনলাইন শ্বপিং যিটো আপুনি কৰে, এনজয় কৰিব পাৰিব।
আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো এনজয় কৰিছে নিশ্চয় বৰ হোৱা নাই যদি বৰ হোৱা নাই কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিলেই নহ'ব ভিডিঅ'ছবিলাক লাইক কৰিব লাগিব লাইক কৰিলেই নহ'ব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত শ্বেয়াৰো কৰিব লাগিব ধন্যবাদ শুভৰাত্ৰি